জান্স লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমাৰ হিয়া মাইনাৰ অন্নপ্ৰসন আহিছিলোঁ, ভাবিছোঁ অকণমান ভিডিঅ' কৰি লৈ যাওঁ। মোৰ ভণ্টি এজনী ছোৱালী হয়, তাই 6 মাহ হৈ গৈছে। এয়া চাগে চিনি পাইছে, সেইদিনাখন মাঘৰ বিহুত পাইছিলোঁ, বৰ ধুনীয়াকৈ খুৱাইছিল পোৰা মাংস। এয়া প্ৰিয়ংকা, এয়া বাইদেউ আজি পাইছোঁ লগ। এয়া সেইদিনাখন আমি পোৱা নাছিলোঁ, এইগৰাকী বাইদেউ আজি পাইছোঁ। এয়া পোহৰৰ মাক, হাই, বৰ ধুনীয়া লাগিছে। এয়া আমাৰ ইন্দু বাইদেউ খাই আছে, সেই খোৱাই নাই, অকণ অকণ। আৰু এয়া গায়ন বাইদেউ, ধুনীয়া লাগিছে দুগৰাকী। এয়া সকলো মানুহ খাই আছে ধুনীয়াকৈ, ডাঙৰকৈ পাতিছে। এজন অনু, তেওঁৰে ছোৱালী। এয়া খাইছে আপুনি, এয়া নাতিনীয়েকৰ আজি অন্নপ্ৰসন পুৰা খাইছে, একোৱে লোৱা নাই দেখোন আপুনি। অঁ লওক, অঁ অঁ, এই বাইদেৱে খাই আছে ধুনীয়াকৈ, ফটো উঠি আছে, ধুনীয়া মানুহজনী। চিনি পাইছে? অঁ, এয়া ধুনীয়া লাগিছে, কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। পোহৰ মাইনা এইফালে চাই দিয়া। অঁ পোহৰ, চিনি পাইছা? এজনী হিয়া মাইনা শুই আছে, জেঠাইক নে কোন হ'ব এজনী, বৰমাকৰ লগত শুই আছে। তাই টোপনি, তাইক আজি এনেকৈয়ে দেখালোঁ আৰু। ফটোখনটো আপোনালোকে দেখিলে, বৰ মৰম লগা ছোৱালী। বেলেগ দিনা ভালকৈ দেখাম তাইক। না জেঠাইক বৰ ধুনীয়া দেখিবলৈ। আৰু ইয়াত তুমি কোন হয়? পেহী। এয়া পেহী, পেহীজনীও ধুনীয়া। এজনী শোৱাৰ পৰা উঠিলে। গৰাকী সঁচাকৈ বৰ কামিলা দেই, আজিও হৈ তামোল কাটি আছে। গায়ন দাই লাকত পাইছে ন? এজন হ'ল মামা, চাকৰি কৰে ন? পাৰ্টিটো খুৱাবলৈ আছে মামাই। দিবা পাৰ্টি। যাওঁ, হাই যাওঁ আৰু এতিয়া। হা, একো নাই একো নাই, চিনি পাইছা? খোৱা, যাওঁ যাওঁ দেই, বাই।